সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি মই জয়শ্ৰীয়ে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। বিহু কৰোঁতেইচোন বিহু আহি পালেহিয়েই, আৰু এই বিহুত লাৰু পিঠা নবনালেচোন ভালেই নালাগে। তো সেইকাৰণে মই আজি বিহু উপলক্ষে এটা ভজা লাৰু ৰেচিপি লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। চচপেন গৰম হ'ব দিছোঁ আৰু লগে লগে মই একাপ গুড় তাত দি দিছোঁ। তাৰ লগে লগে মই একাপ নাৰিকল ৰুকা তাত দি দিলোঁ আৰু এই গোটেইখিনি ভালদৰে মই মিক্স কৰিছোঁ যাতে সুন্দৰভাৱে মিক্স হৈ যায়। আৰু এয়া দেখিছে বৰ ধুনীয়া ৰঙচুৱা হৈ গৈছে নাৰিকলখিনি। আৰু এনেদৰে 5 পৰা 10 মিনিট মিডিয়াম ফ্লেমত ভাজি থাকিব। এয়া হৈ গৈছে আৰু মই এইখিনি ঠাণ্ডা হ'বৰ কাৰণে এতিয়া এখন প্লেটত উলিয়াই ল'ম। এয়া মই ঠাণ্ডা হ'বৰ কাৰণে উলিয়াই লৈছোঁ এখন প্লেটত। আৰু এইখিনি 5 পৰা 10 মিনিট সময় ৰাখি থ'ব, ঠাণ্ডা হ'ব। আৰু তাৰ পাছত মই ইয়াত এড কৰিছোঁ বৰা প্লাছ ভাতৰ চাউল মিক্স 3 কাপ, এনেকুৱা কাপেৰে 3 কাপ মই মিক্স কৰিছোঁ ইয়াত। তাৰ ওপৰত মই এচামুচ চুজি দি দিছোঁ আৰু ভালদৰে মিক্স কৰিছোঁ। আৰু লগে লগে মই 4ভাগৰ এভাগ মই বেকিং চ'ডা দি দিছোঁ চামুচেৰে আৰু ভালদৰে গোটেইখিনি মিক্স কৰিছোঁ। মই ইয়াত দেখিবলৈ পাইছে মিক্স কৰিছোঁ মই। আৰু এতিয়া অকণকৈ মই তাত পানী দিছোঁ যাতে আটাৰ দৰে মই মঠিব পাৰোঁ গোটেইখিনি। ইয়াত বেছিকৈ পানী দি নিদিব আপোনালোকে, লাহে লাহে অকণকৈ পানী দি থাকিব যিমানখিনি প্ৰয়োজন হয়। যাতে আমি এইটো মনত ৰাখিব যাতে আমি মুঠা মাৰি কিনে লাডু বান্ধিব পাৰোঁ আৰু যাতে বেছি পনীয়া হৈ নাযায় গোটেই বেটাৰখিনি। এনেকুৱা হ'ব লাগিব যেনেকৈ মই ইয়াত দেখাইছোঁ ভিডিঅ'টোত, আপোনালোকে দেখিবলৈ পাইছে চাগে। এইদৰে ভালদৰে মুঠি মই 15 মিনিটমান সময় ৰাখি থৈছিলোঁ আৰু এয়া মই এতিয়া মুঠা মাৰি মাৰি লাডু আকাৰত বান্ধিবলৈ লৈছোঁ। আৰু ভালদৰে গোল কৰিব যাতে ছাৰফেচটো স্মুথ হয়, মানে ওপৰৰখিনি যাতে লাডুটোৰ স্মুথ হয়, তেতিয়া তেলত দিলে ফাটি নাযাব লাডুটো। এনেদৰে মই আটাইবোৰ বনাই লৈছোঁ লাডু কৰি। এতিয়া মই কেৰাহী এখনত তেল গৰম হ'বলৈ দিছোঁ, ৰিফাইন তেল একাপ। আৰু তেলখিনি গৰম হৈছেনে নাই সেইটো চাবৰ কাৰণে মই এটা লাডু সামান্য পৰিমাণত দি চাইছোঁ। এয়া উঠি আহিছে অকণমান তেলখিনি, হৈ গৈছে গৰম আৰু মই লাডুটো দি দিলোঁ এটা এটাকৈ। আৰু এইটো মনত ৰাখিব আপোনালোকে যাতে ফ্লেমটো মানে মিডিয়াম ফ্লেম হয়, নহ'লে বা অকণমান তাতকৈ কম হয়, মানে ল' ফ্লেম হয় যাতে লাডুকেইটা ভাজোঁতে। তেতিয়া মানে কি হ'ব, ভিতৰৰখিনিও ধুনীয়াকৈ ভাজ খাই যাব, ভিতৰৰখিনিও সিজি যাব ধুনীয়াকৈ। আৰু যদি বেছি জুই দি দিয়ে পটককৈ ৰঙা হৈ যাব, কিন্তু ভিতৰৰ ফালে নিসিজিব ভালকৈ। এনেদৰে লৰাই থাকিব মাজে মাজে। আৰু যেতিয়া গম পাব যে অলপমান ৰঙচুৱা হৈ গৈছে ভিডিঅ'টোত দেখুৱাৰ নিচিনাকৈ, তো তেতিয়া আপোনালোকে কি কৰিব, উঠাবলৈ যত্ন কৰিব, মানে তেলৰ পৰা কাঢ়ি থ'ব এইখিনি। এতিয়া মই অন্য এটা পাত্ৰত ক্ৰীম লৈছোঁ 3 চামুচ।
আৰু তাৰ লগত মই এচামুচ গুড়ৰ চিৰাপ লৈছোঁ আৰু গোটেইখিনি ভালদৰে মিক্স কৰিছোঁ আৰু স্মুথ হ'বলৈ বাট চাইছোঁ, মানে স্মুথ নোহোৱালৈকে মিক্স কৰিছোঁ। আৰু যেতিয়া ভালদৰে গোটেইখিনি স্মুথ হৈ গৈছে, এইখিনি হৈ গৈছে এই বেটাৰটো, আৰু ইয়াত আমি এই লাডুটো, ফ্ৰাইড লাডুটো ডিপ কৰি কিনে খাব পাৰিম। চাওক বহুত টেষ্টি লাগে এনেকৈ খাবৰ কাৰণে। আৰু এয়া চাওক ভিতৰৰ ফালে বৰ ধুনীয়াকৈ সিজি গৈছে। এয়া মই ক্ৰীম লগাই লগাই লাডুটো টেষ্ট কৰিব ওলাইছোঁ এতিয়া। আপোনালোকে ঘৰত বনাই চাব, নিজেও খাব ভাল হয় আৰু আলহীকো দিবলৈ ভাল হয়, যিহেতু বিহুৰ বতৰ। আশা কৰোঁ আপোনালোকে বনাব ঘৰত এই লাডুৰ ৰেচিপিটো, আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কমেণ্ট কৰি অথবা লাইক কৰি কিনে। আজিলৈ আহিছোঁ আৰু নতুন এটা ভিডিঅ'লৈ মই জয়শ্ৰী পুনৰ আহিম। জয়শ্ৰী মিনি কিচেনলৈকে বাই বাই।